Hey guys, what's up? Hey guys, এটা simple vlog বনাবলৈ হলে তিনটা বস্তুৰ প্ৰয়োজন। ফাৰ্স্ট নম্বৰটো হ'ল কনফিডেন্স। আৰু মই ভাবিছো মোৰ কনফিডেন্স আছে, কাৰণ যদি নাথাকিলে হয় তেতিয়া হলে মই vlog নবনালো হয় আৰু YouTube চেনেল এটা নখুলিলো হয়। সেকেন্ড নম্বৰটো হ'ল ক্ৰিয়েটিভিটি। আৰু এটা ব্লগ বনাবলৈ সিম্পল ব্লগ এটা বনাবলৈ ক্ৰিয়েটিভিটি মাষ্ট বি লাগিব। কাৰণ যদি ক্ৰিয়েটিভিটি নাথাকে এটা ব্লগত, তেতিয়া সেই ব্লগটো ইণ্টাৰেষ্টিং আৰু এণ্টাৰটেইনিং নহ'ব। আৰু এটা ব্লগটো অবভিয়াছলি ইণ্টাৰেষ্টিং আৰু এণ্টাৰটেইনিং কৰিবই লাগিব, কাৰণ নহ'লে ব'ৰ হৈ যাব চাইকে। সেইকাৰণে ক্ৰিয়েটিভিটি ক'ব গ'লে মেইন পাৰ্টে হয় এটা ব্লগৰ, চিম্পল ব্লগ এটা। আৰু সেইফালে মানুহ কেইটামান আহি আছিলে আৰু ইফালে গুচি গ'ল। আৰু সেইকাৰণে মাস্কটো পিন্ধি লৈছিলোঁ, ভাবিছিলোঁ ইফালে আহিব নেকি, কিন্তু সিফালে গুচি গ'ল। কাৰণ মাস্কটো এতিয়া ইম্পৰ্টেণ্ট হয় ন, আৰু লাগেই এতিয়া, কাৰণ কৰোণা। তো ঠিক আছে, এতিয়া নাম্বাৰ থাৰ্ডৰ টাইম, আৰু থাৰ্ডটোৰ কাৰণে অলপমান ৰখিব লাগিব, তালৈকে গৈ পাওঁ আমি। এতিয়া আহি গ'ল থাৰ্ড নম্বৰৰ টাইম। আৰু থাৰ্ড নম্বৰটো হ'ল চবতকৈ মেইন ক'ব গ'লে মোৰ কাৰণে, মোৰ মতে দেই। থাৰ্ড নম্বৰটো হ'ল ষ্টৰি টেলিং। ষ্টৰি টেলিং হ'ল কেনেকৈ আমি ৱৰ্ডছবিলাক, শব্দবিলাক কেনেকৈ প্ৰকাশ কৰোঁ এটা ব্লগত, চিম্পল ব্লগত কেনেকৈ এটা ভইচবিলাক প্ৰকাশ কৰি ইণ্টাৰেষ্টিং আৰু এণ্টাৰটেইনিং কৰিব পাৰোঁ। আগ চাইডে মানুহ আহি আছে, সেইকাৰণে মাস্ক পিন্ধি লৈছোঁ আৰু। পাই গ'লো এটা বাগান, চেগুন বাগান, চেগুন গছৰ বাগান। এটা ফটো শ্বুটৰ কাৰণে মজা হ'ব। এইটো চাইডে বিলখন আছে, এইটো চাইডে, আৰু এইটো চাইডে আছে বাগানখন। বলক আমাৰ ভিতৰলৈকে আহোগৈ, ভিতৰৰ পৰা যাব, চালিয়ে যাব আৰু বলক। বেৰ বিলখন নিচিনাহে লাগিছে চেগুন গছ। এটা ফটো শ্বুটৰ কাৰণে মজা হ'ব না, পুৰা এনেকা প'জ দি। মইতো এটা মডেল নহয়। ব'লক যাওঁ, এইফালে এটা শিল কুঁৱাৰী আছে, সেইফাললৈকে যাওঁ, তাতে ধুনীয়া লাগিব যায়। আৰু মোৰ হাতত আছে এটা ব্লুটুথ বাটন, এই যোনটো মোবাইলটোত ট্ৰাইপডত আছে, সেইটোৰ আৰু চুইচ যদি অন কৰা অফ কৰা, এইটো দিয়ে মই কৰি আছোঁ তেতিয়াৰ পৰা। যদি যাব লাগিব। কৈছিলোঁ কি পাৰিলোঁ এইটো হয়। বলক তাৰপৰা চাই গ'ল ওচৰৰ পৰা। আহি যাওক কেমেৰামেন। हम लोग हेलो